গুড মৰ্ণিং, নমস্কাৰ। মই ৰশ্মি স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালে। আজি মই ৰুমতে আছোঁ, সেইকাৰণে ভাবিলোঁ ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ। কৰিবলগীয়া বিশেষ একো নাই, তথাপিতো ভিডিঅ'টো বনাই থাকিলে কিবা মনটো অকণমান ভাল লাগি থাকে। আৰু ৰুমত যিহেতু অকলে থাকোঁ, আপোনালোকৰ লগত দিনটো পাৰ কৰিব পাৰিলে এনেও ভাল লাগে। সেয়েহে ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ। আৰু আজি নৱৰাত্ৰিৰ 5 নম্বৰটো দিন। মই উঠি পূজা কৰিলোঁ, পূজা কৰি শেষ হ'ল, গাখীৰ অকণমান খালোঁ, খাই লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো ভাবিছে ঘৰত থাকি ইমান ষ্টাইলত আছে যে। আচলতে কি হয়, নৱৰাত্ৰি পালি থকা দিনকেইটাত পূজাৰ সময়ত মানে অকণমান নিজকে সজাই লৈ পেলাই পূজাত বহিলে কিবা এটা ভাল লাগে। আৰু এইটো একো কোনো কোৱা নাই মোক, কিন্তু নিজৰে কিবা এটা চখ থাকে ন, সেই চখটো মানে মোৰ এইটো চখ আৰু যে পূজা কৰাৰ আগতে অকণমান ধুনীয়া হৈ লৈ ভাল কাপোৰ এযোৰ পিন্ধি পূজাত বহোঁ। আৰু যিয়ে নহওক আৰু সেনেকৈ দিনবিলাক পাৰ কৰাই আছোঁ। আজি 5 নম্বৰটো দিন পালেই। ইমান দিনৰ পৰা ৰৈ আছিলোঁ নৱৰাত্ৰি আহিলে আৰু 4 দিন পাৰ হৈ গ'ল। আজি 5 নম্বৰটো দিনত পৰিছে। ভাবিলে সঁচাকৈ এনেকুৱা লাগে যে দিনটো গ'লেইচোন বোলো। সেয়েহে আৰু এতিয়া কি ৰুমতে আছোঁ যিহেতু এইটো কিবা কিবি কৰোঁ আৰু আপোনালোকৰ লগত লৈ পেলাই কৰোঁ বুলি ভাবিলোঁ, সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু পূজাৰ বতৰ, পাৰ্লাৰত যাব পৰা নাই, কাৰণ কিয় এইখিনি সময়ত একো কৰাব মন নাযায় আৰু পাৰ্লাৰত গৈ পেলাই বা এনেকুৱা, আৰু সময়ো নাই, কাৰণ জানেই ৰাতিপুৱা ডিউটিলৈ যাওঁ, গধূলি ডিউটিৰ পৰা আহোঁ, আকৌ পূজা কৰোঁ, সেইখিনিতে বহুতখিনি ব্যস্ত। সেইকাৰণে পাৰ্লাৰত যাব পৰা নাই। কিন্তু পূজাৰ আগতে নিজকে অকণমান ধুনীয়া কৰিবও মন যায়। আৰু এতিয়া কি হৈছে এইকেইদিন ৰাতিপুৱা মূৰটো ধুওঁ, ডিউটিলৈ যাওঁ, ডিউটিৰ পৰা আহি আকৌ মূৰটো ধুওঁ, চুলিকেইডালৈকে অৱস্থা নাই। ভাবিলোঁ অকণমান যত্ন কৰোঁ চুলিৰে, আৰু সেইকাৰণে আপোনালোককো দেখাওঁ। যত্ন যোগাৰো একো নাই, কিন্তু নিজে ভাবিছোঁ আৰু সেইকাৰণে কৰি লওঁ সেইখিনি। ব'লকচোন মোৰ ভিডিঅ'টো চাই থাকক আৰু শেষত জনাব আপোনালোকৰ কেনে লাগিল। আৰু প্লিজ ভিডিঅ'বিলাক চাব। বহুত আশাৰে ভিডিঅ'টো বনাওঁ। প্ৰায় ভিডিঅ'ত মই কওঁৱেই যে বহুত আশাৰে ভিডিঅ'টো বনাওঁ, আপোনালোকে চালে ভাল লাগে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বনাম হেয়াৰ মাস্কটো বনাবৰ কাৰণে এয়া লাগিব জবা ফুল, এয়া এল'ভেৰা জেল, আৰু এইটো হৈছে নাৰিকল তেল। এই 3টা বস্তুৰে এটা ধুনীয়া হেয়াৰ মাস্ক বনাম। যদি আপোনালোকৰ ওচৰত ফ্ৰেছ এল'ভেৰা জেল আছে, ফ্ৰেছ এল'ভেৰা জেল ল'ব। মোৰ ওচৰত নাই, মোৰ ওচৰত এইটোৱে আছে, সেইকাৰণে মই লৈ লৈছোঁ। ফ্ৰেছ হ'লে অকণমান ভাল হয়। এই 3টা বস্তুৰে এটা ধুনীয়া মাস্ক বনাম। ব'লক এতিয়া এইটো বনাই লওঁ। মই জবা ফুলখিনি ভালদৰে ধুই ল'লোঁ। এইখিনি এতিয়া মই এই এল'ভেৰা জেল আৰু এই ফুলখিনি ভালদৰে মিক্সিত পিচি পেলাই এটা পেষ্ট বনাই ল'ম। পেষ্ট বনাই লৈ নাৰিকলৰ তেলখিনি দি ধুনীয়াকৈ মিক্স কৰি লগাই দিম। এইখিনি মই পেষ্ট বনাই লওঁ, তাৰপিছত দেখাই আছোঁ। এইখিনি পিচি হৈ গ'ল। এতিয়া ইয়াতে দিম নাৰিকল তেল। নাৰিকল তেলটো জোখমতে দি ল'ব, হৈ যাব, বেছি নিদিওঁ। এইখিনি দি এতিয়া ভালদৰে মিক্স কৰি চুলিত লগাই দিম। এইখিনি হ'ল, মই লগাই ল'লোঁ ভালদৰে। চুলি একে সৰি নাই, পাতল হৈ গ'ল। চাওকচোন, নাই চুলি নাই, চব চেচ, সৰি চেচ। এতিয়া লগাই হ'ল। এতিয়া ৰাখিম আৰু মই 1 ঘণ্টা ৰাখিম, বা তাতকৈ বেছি ৰাখিলেও কথা নাই, যিহেতু তেলখিনি আছে আৰু এল'ভেৰা আছে, ড্ৰাই কৰি নেপেলাই পটককৈ, টাইম লাগে, সেইকাৰণে এইখিনি ৰাখিম। আৰু এতিয়া অকণমান কাম আছে, কামখিনি কৰি লওঁ। কাম বিশেষ কাম একো নাই, আলমাৰিটো একে কাপোৰৰ অৱস্থা নাইকিয়া হৈছে, সেইটো অকণমান ঠিক কৰোঁ বুলি ভাবিছোঁ। আৰু অকণমান ভাতো বনাব লাগিব, কাৰণ হাজবেণ্ড ভাত খাব আহিব, হাজবেণ্ডে। সেইটো বাৰু দেৰিকৈ বনাম, চিম্পুলহে বনাব লাগিব, সেইকাৰণে সেইটো দেৰি হ'লেও কথা নাই। আৰু এতিয়া এইখিনি কাম কৰি লওঁ, তেতিয়ালৈকে মাথাটো শুকালক, আৰু মই আপোনালোকক অলপ দেৰি পিছত লগ পাই আছোঁ। গুড ইভিনিং। এতিয়া মই একেবাৰে গধূলিহে আপোনালোকক লগ পাইছোঁ। দুপৰীয়া আৰু ভিডিঅ'টো মই বনাব নোৱাৰা কাৰণ এইটোৱে যে এটা কাম উলিয়াই লৈছোঁ, তাৰপিছত আৰু এটা ওলাইছে, তাৰপিছত আৰু এটা ওলাইছে, কৰি থাকোঁতে সময়খিনি কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। আৰু যিহেতু ব্ৰতত আছোঁ, ভাগৰো লাগে, সেইকাৰণে কাম কৰিছোঁ, ৰেষ্ট লৈছোঁ, এনেকৈ থাকোঁতে সময়খিনি গুচি গ'ল। তাৰপিছত সন্ধিয়াই হ'ল। সন্ধিয়া হোৱাৰ লগে লগে কামখিনি কৰি ধূপ চাকি জ্বলাই পূজা কৰি আজৰি হৈহে মই এতিয়া আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ।
সেইটোৱে আজি আকৌ মই 5 নম্বৰ দিন এটা পাৰ কৰিলোঁ নৱৰাত্ৰিত। বহুত ভাল লাগিলে, আজিৰ দিনটো ভালে ভালে গ'ল। মাৰ আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদত পাৰ কৰিলোঁ নৱৰাত্ৰিৰ 5 নম্বৰটো দিন। আৰু নৱৰাত্ৰিৰ 5 নম্বৰটো দিনত পূজা কৰা হয় মা স্কন্দমাতাক, আৰু মা স্কন্দমাতাক পূজা কৰা হয়। আৰু তেখেতক পূজা কৰাৰ উপলক্ষে মানে এইটো বুজা হয় যে মহাদেৱ আৰু পাৰ্বতী মাৰ যেতিয়া বিবাহ হৈছিলে তেতিয়া তেখেতসকলৰ প্ৰথম সন্তান হিচাপে কাৰ্তিকেয়ৰ জন্ম হৈছিলে। আৰু কাৰ্তিকেয় জন্ম হোৱাৰ এটা উদ্দেশ্য আছিলে যে তেওঁ তাৰকাসুৰক বধ কৰিব লাগে। মানে যেতিয়া তাৰকাসুৰক মহাদেৱ বাবাই বৰ দিছিলে, আৰু বৰ দিয়াৰ পিছত যেতিয়া কৈছিলে যে এনেকুৱা অসুৰ এটা থাকিলেতো পৃথিৱী ধ্বংস হৈ যাব, সেয়েহে তেখেতক মাৰিবৰ কাৰণে মহাদেৱ বাবাৰে প্ৰথম সন্তানটোহে মাৰিব পাৰিব। তেতিয়া মহাদেৱ বাবা আৰু পাৰ্বতী মাৰ সন্তান হিচাপে জন্ম পালে কাৰ্তিকে, আৰু কাৰ্তিকে এই ডাঙৰ অসুৰটোক মাৰি পেলালে। আৰু বধ কৰাৰ পিছত কাৰ্তিকেক শ্ৰেষ্ঠ হিচাপে মানা হ'ল, আৰু সেই বুলিহে কাৰ্তিকেৰ মাক হিচাপে আজি মা স্কন্দমাতাক পূজা কৰা হয়, সেইটো বুলি জানো, সেয়েহে ক'লোঁ। সদায় কৈ আছোঁ, জ্ঞান নাই, অকণমান জ্ঞান লৈ আপোনাৰ আগত মই প্ৰকাশ কৰি আছোঁ। যদি ভুল হয় মোৰ ভুলখিনি শুধৰাই দিব বুলি আশা থাকিলে। আৰু আজিৰ ভিডিঅ'টো ইমানেই, কাৰণ আজি বহুত গৰম, দিনটো কাম কৰিছোঁ আৰু এতিয়াও এনেকৈ পূৰা ঘামি আছোঁ, ইফালে ফেন দিব নোৱাৰোঁ। যিয়ে নহওক বাৰু, হ'লেও আপোনালোকৰ কাৰণে ভিডিঅ' এটা বনাই আছোঁ, চালে মোৰ ভাল লাগিব। আৰু চাই পেলাই প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বহুত ভাল লাগিব ছাবস্ক্ৰাইব কৰি দিলে। আজিলৈ এইখিনিয়ে, আৰু কালিৰ নৱৰাত্ৰিৰ 6 নম্বৰটো দিনত আপোনালোকক লগ পাম বুলি আশা থাকিলে আজিলৈ এৰিছোঁ। শুভৰাত্ৰি।